এবার আমি আমার আগত উপস্থিত আছে আমার প্ৰতীক্ষা NGOৰ উদ্যোগত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিসকলে আমাক জ্ঞানৰ পোহৰেৰে জীৱনটো উদ্ভাসিত কৰিছে তেওঁসকললৈ অকণমান হ'লেও শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আমি এই অনুষ্ঠানখন অনুষ্ঠিত কৰিছোঁ আৰু আমি এই অঞ্চলৰে 50 গৰাকী কৃতি শিক্ষকক আমি সম্বৰ্ধনা আজি আমি জনাইছোঁ আৰু তেওঁসকলৰ ওচৰত আমি ভৱিষ্যতৰ কাৰণেও আমাৰ জীৱনৰ কাৰণে পাথেয় হৈ ৰ'ব বুলি মই নিজে অনুভৱ কৰিছোঁ আৰু আমাৰ NGOৰ তৰফৰ পৰা ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী আমি ৰাখিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।